धेमाजि जिल्लानि सिङाव थानाय सिमेन्ट सापरियाव दिनै गुनगोनां फरायसा आरो दिथागिरिफोरखौ लानानै सिमेन्ट दख'र थायाहम फरायसा आफादा मोनसे सावरायमेल खुंफुंनाय जायो। लासित भवनाव खुंनाय थायाहम फरायसा आफादनि आफादगिरि जयन्त गगैनि मासि सामलायनायाव फरायसा आरो दिथागिरिफोरखौ लानानै सावरायनाय जायो। सिमेन्ट दख'रनि सिङाव थानाय गोरिब नखरनि सा 20 गुनगोनां फरायसाफोरनि थाखाय हायार सेकेन्डारि थाखोआव गोनां जानाय गासै खरसखौ होजोबनो मेलाव थांखि लानाय जादों। बे सावरायमेलाव आलासि महरै आजिरा मोननाय फोरोंगिरि प्रदीप दुवारा, फालांगिरि बिपुल साहा, मनिन्द्र बरा आरो माखासे सुबुंफ्राबो बाहागो लादोंमोन। प्रथमते सिमेन्ट सापरि आঞ্চলিক টাইহম ছাত্ৰ সন্থাৰ তৰফৰ পৰা মোৰ শ্ৰদ্ধাৰ সাংবাদিক বন্ধুসকললৈ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি সিমেন্ট সাপৰি আঞ্চলিক টাইহম ছাত্ৰ সন্থাৰ উদ্যোগত সিমেন্ট সাপৰি লাচিত ভ্ৰমণত এখনি সভা অনুষ্ঠিত কৰা হয়। সিমেন্ট সাপৰি আঞ্চলিক টাইহম ছাত্ৰ সন্থাৰ উদ্যোগত সভাৰ বিষয় আছিল সিমেন্ট সাপৰি অঞ্চলৰ যিসকল মেধা ছাত্ৰ ছাত্ৰী আছে, সেই মেধা ছাত্ৰ ছাত্ৰীসকলৰ পৰা বাছনি কৰি আমি সিমেন্ট সাপৰি আঞ্চলিক টাইহম ছাত্ৰ সন্থাই 20 গৰাকী ছাত্ৰ ছাত্ৰীক আমি এখন তালিকা প্ৰস্তুত কৰিছিলোঁ আৰু সেই তালিকা প্ৰস্তুত অনুসৰি আজি সিমেন্ট সাপৰি টাইহম ছাত্ৰ সন্থাই লাচিত ভ্ৰমণতে ছাত্ৰ ছাত্ৰীসকলৰ অভিভাৱক তথা সিমেন্ট সাপৰি আঞ্চলিক টাইহম ছাত্ৰ সন্থাৰ বিষয়ববীয়াৰ লগত এখনি ঘৰুৱাভাৱে এখনি বৈঠক হয় আৰু সেই বৈঠকত ছাত্ৰ ছাত্ৰীসকলৰ নামভৰ্তিকৰণ তথা তেখেতলোকৰ যাৱতীয় যি সামগ্ৰীসমূহৰ ওপৰত কেনেধৰণে ব্যৱস্থা গ্ৰহণ কৰিলে ভাল হ'ব, কি ধৰণৰ কৰিলে ভাল হ'ব, নামভৰ্তি আমি টাইহম ছাত্ৰ সন্থাৰ তৰফৰ পৰা কৰি দিয়াৰ ব্যৱস্থা লোৱা হৈছিল আৰু কেনেধৰণে আগবাঢ়িব লাগিব সেই বিষয়ে আমি আজি আলোচনা কৰোঁ। প্ৰায় ল'ৰা ছোৱালী প্ৰায় ছাত্ৰ ছাত্ৰীয়ে আপোনাৰ সিমেন্ট সাপৰি কনিষ্ঠ মহাবিদ্যালয়তে নামভৰ্তিকৰণ কৰা হৈছে। আজি এই সিমেন্ট সাপৰি আঞ্চলিক টাইহম ছাত্ৰ সন্থাৰ যি লাচিত ভ্ৰমণত অনুষ্ঠিত হোৱা যি সভাত সভাপতিত্ব কৰি সিমেন্ট সাপৰি আঞ্চলিক টাইহম ছাত্ৰ সন্থাৰ সন্মানীয় সভাপতি মহোদয় জয়ন্ত গগৈদেৱে ইয়াত উপস্থিত থাকে। আজি সভাত সিমেন্ট সাপৰি অঞ্চলৰ যি আমি মেধা ছাত্ৰসকলক আমি লৈছিলোঁ, তেখেতসকলৰ অভিভাৱকসকল, সিমেন্ট সাপৰিৰ বিভিন্ন গণ্যমান্য ব্যক্তিসকল আৰু শ্ৰদ্ধাৰ আমাৰ শিক্ষাগুৰুসকলৰ লগতে সিমেন্ট সাপৰিৰ বিভিন্ন প্ৰান্তৰ পৰা অহা ব্যক্তিসকল আমাৰ আজি এই ৰাজহুৱা সভাত উপস্থিত থাকে। লগতে আমি সুদূৰ ভৱিষ্যতে সেই 20জন ছাত্ৰ ছাত্ৰীক লৈ আমি আশাবাদী আৰু আগন্তুক দিনতো আমি সিমেন্ট সাপৰি আঞ্চলিক টাইহম ছাত্ৰ সন্থাই এনেধৰণৰ পদক্ষেপ হাতত লৈ যাম বুলি আজি প্ৰতিশ্ৰুতিবদ্ধ হৈছোঁ। গতিকে ভৱিষ্যত দিনতো আমাৰ এনেধৰণৰ কাৰ্যপন্থা চলি থাকিব। উঠি অহা ছাত্ৰ ছাত্ৰীসকলৰ বৰ্তমান দেখিবলৈ পোৱা গৈছে যে উঠি অহা ছাত্ৰ ছাত্ৰীসকলে বিভিন্ন দিশত অপকৰ্মত লিপ্ত হোৱা দেখা পাইছোঁ আমি। গতিকে আমি সেইসকল ছাত্ৰ ছাত্ৰীক সিমেন্ট সাপৰি আঞ্চলিক টাইহম ছাত্ৰ সন্থাই এটাই অনুৰোধ জনাম যে সেই অপকৰ্মসমূহৰ পৰা অলপ দূৰত থাকি বৰ্তমান সময়ৰ লগত খাপ খাই খেলা ধূলা কৰক। বিভিন্ন ধৰণৰ অত্যাধুনিক জিম চেণ্টাৰ আছে, জিম কৰক। সিমেন্ট সাপৰি মহাবিদ্যালয়তে এটা অত্যাধুনিক খেলা ধূলা কৰিব পৰা এটা অডিডিয়াম আছে, খেলা ধূলা কৰক সেই অপকৰ্মসমূহৰ পৰা আৰু উঠি অহা প্ৰজন্ম যাতে দূৰত থাকে তাকে লৈ আমি আহ্বান জনাম। এইখিনিতে আমি সিমেন্ট সাপৰি আঞ্চলিক টাইহম ছাত্ৰ সন্থাই আজি অনুষ্ঠিত হোৱা সভাত উপস্থিত থকা শ্ৰদ্ধাৰ গণ্যমান্য ব্যক্তিসকলৰ লগতে ছাত্ৰ ছাত্ৰীৰ লগতে অভিভাৱকসকলক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। ইয়াৰ লগতে সিমেন্ট সাপৰি আঞ্চলিক টাইহম ছাত্ৰ সন্থাৰ যি উদ্যোগ, এই উদ্যোগক আমাক আৰ্থিকভাৱে, শাৰীৰিকভাৱে, মানসিকভাৱে, শাৰীৰিকভাৱে যিসকল ব্যক্তিয়ে সিমেন্ট সাপৰি আঞ্চলিক টাইহম ছাত্ৰ সন্থাক সহায় সহযোগিতা আগবঢ়াইছে, তেখেতলোককো আমি সিমেন্ট সাপৰি আঞ্চলিক টাইহম ছাত্ৰ সন্থাই এই মুহূৰ্তত তেখেতলোকক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু সুদূৰ ভৱিষ্যতে তেখেতলোকৰ পৰা আমি এনেধৰণৰ সহায় সহযোগিতা কামনা কৰিছোঁ। সিমেন্ট সাপৰি টাইহম ছাত্ৰ সন্থাৰ উদ্যোগত আজি যি এটা সুন্দৰ পৰিৱেশ গঢ় লৈ উঠিছে, এইটো আমি জনাবলৈ বা সুখী হৈছোঁ যে সিমেন্ট সাপৰি অঞ্চলৰ বহু মেধা ছাত্ৰ ছাত্ৰীয়ে এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতি উত্তীৰ্ণ হৈছে। কিন্তু আমি হিচাপটো দিব নোৱাৰোঁ। তাৰ ভিতৰত যিসকল ছাত্ৰ ছাত্ৰী পঢ়া শুনাৰ প্ৰতি ধাউতি আছে, ৰাপ আছে যদিও তেওঁলোকৰ আৰ্থিকভাৱে কিছু টনকীয়াল নহ'বও পাৰে, ঠিক তেনেকুৱা কিছু ছাত্ৰ ছাত্ৰীক টাইহম ছাত্ৰ সন্থাৰ তৰফৰ পৰা
বাছি লৈ তেওঁলোকৰ এই হায়াৰ ছেকেণ্ডেৰী যোনটো পঢ়াৰ কাৰণে যাৱতীয় যিবোৰ খৰচা হয়, যি ব্যৱস্থা গ্ৰহণ কৰে তাৰ কাৰণে কিন্তু টাইম ছাত্ৰ সন্থাই সহযোগিতা কৰিবৰ কাৰণে আগবাঢ়ি আহি সেই ছাত্ৰ ছাত্ৰীসকলক ইয়ালৈকে আমন্ত্ৰণ জনোৱা হ'ল। তাৰপিছত তেওঁলোকৰ অভিভাৱকসকলো আছে আৰু বিভিন্ন সমাজকৰ্মী ব্যক্তিসকলো আছে। যে ইয়াৰ উদ্দেশ্য এইটোৱে যে তেওঁলোকে কোনো কাৰণত যাতে উচ্চ শিক্ষাৰ পৰা বাদ পৰিব নালাগে, আৰ্থিক দৈন্যতা হওক বা যিয়ে নহওক। গতিকে তেওঁলোক উৎসাহ দিয়াৰ প্ৰতিশ্ৰুতিৰে তেওঁলোকে ভৱিষ্যতে আগুৱাই যোৱাৰ স্বাৰ্থত চিমেণ্ট চাপৰি অঞ্চলৰ টাইম ছাত্ৰ সন্থাই এই যোনটো সামাজিক দায়বদ্ধতা থাকে তাৰ কাৰণে আগবাঢ়ি আহিছে আৰু তেওঁ যিমান পৰা যায় কাম কৰাৰ লক্ষ্য স্থিৰ কৰি লৈছে আৰু কৰি কিনি তেওঁলোকক ভৱিষ্যতে আগুৱাই নিয়াৰ কাৰণে দৃঢ় প্ৰতিশ্ৰুতিবদ্ধ। গতিকে ইয়াৰ কাৰণে আজি সভাখন অনুষ্ঠিত হ'ল আৰু সকলোৰে এটাই কামনা যে আমাৰ গ্ৰাম্য সমাজত থকা আটাইতকৈ পঢ়া শুনাৰ প্ৰতি ৰাপ থাকিলেও যিসকল ছাত্ৰ ছাত্ৰীয়ে পঢ়িবলৈ আগ্ৰহ থাকিলেও মানে কোনো সুবিধা গ্ৰহণ কৰিব পৰা নাই বা তেওঁলোকে আগবাঢ়ি যাব পৰা নাই, তো সেইকাৰণে সেইখিনি সুবিধা কৰি দিয়াৰ স্বাৰ্থত টাইম ছাত্ৰ সন্থাই সহযোগ আগবঢ়াই আছে। ইমানে, ধন্যবাদ। मोनसे गोजोनथाव खौरां 2023-24 सोलोंथाइ बोसोरनि थाखाय 11-12 थाखोनि गोदानै मुं थिसननाय लानानै फैदों बाक्सा जिल्लानि सालबारि बाजारनि साखाथियाव थानाय सेन्ट जेभियार्स इंलिश स्कुला। देग्लाय बोसोरनिफ्राय सेन्ट जेभियार्स इंलिश स्कुलाव आर्ट्स आरो साइन्स आयदानि थाखाय गोदानै फरायसाफोरनि मुं थिसननाया दायो सोलिगासिनो। बे फरायसालियाव मुं थिसननाया बेसेन नाङै जागोन आरो डेभेलपमेन्ट फिसा 1000, दानफ्रोमबो टिउसन फिसा 1500 रांखौ फरायसानिफ्राय लानाय जागोन। बेजों लोगोसेनो जायफोर फरायसाया मेट्रिकआव 90 जौखोन्दोनि बांसिन मोननाय आरो बिपिएल कार्ड थानाय फरायसाया बेसेन नाङाजासेनो मुं थिसननो हागोन। बबेखानि 80 जौखोन्दोनिफ्राय बांसिन नम्बर लानानै उथ्रिनाय आरो बिपिएल कार्ड थानाय फरायसाफ्रा मुं थिसननायाव 50 जौखोन्दो फ्रि जागोन। बेबादिनो उननि जौखोन्दो लानानै उथ्रिसारनाय आरो बिपिएल कार्ड थानाय फरायसाफोरनो रेहाय होनाय जादों। लोगोसे बे फरायसालियाव फरायसाफोरनि थाखाय हस्टेलनि खाबुबो दं। गोसो गोनां फरायसाफ्रा सेन्ट जेभियार्स इंलिश स्कुलाव 11-12 थाखोनि गोदानै मुं थिसननायनि बागै आबुं बाथ्राखौ मिथिनोब्ला नैबे मबाइल नम्बर 9954427791 आव थोंजों सुलाद लानो हागोन।